নমস্কাৰ, এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ। অসমত গৰু চোৰৰ বিপৰীতে ভাৰতবৰ্ষত এতিয়া ওলাইছে ভোট চোৰ। সাংসদ ৰাহুল গান্ধীয়ে বিজেপি দলৰ বিৰুদ্ধে ভোট চোৰ কৰি নিৰ্বাচনত জয়ী হোৱাৰ যি অভিযোগ উত্থাপন কৰিছিল, সমান্তৰালভাৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভোট চুৰি কৰি প্ৰধানমন্ত্ৰী হোৱা বুলি যি অভিযোগ উত্থাপন কৰিছিল, ইয়াৰ পিছতে এইবাৰ অসম কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে এই সমগ্ৰ বিষয় সন্দৰ্ভত এটা বিস্ফোৰক মন্তব্য কৰিছে। অসমত যাতে কোনো ভোট চোৰ সোমাব নোৱাৰে, তাৰ বাবে যুৱ প্ৰজন্ম সজাগ হ'ব লাগিব বুলি গৌৰৱ গগৈয়ে মন্তব্য কৰিছে। অসমত দল সংগঠনৰ সৈতে এই বিষয় সন্দৰ্ভত আলোচনা কৰা হ'ব আৰু বিজেপি দলৰ সমান্তৰালভাৱে নিৰ্বাচন আয়োগৰ যি উত্তৰ দিছে সন্দৰ্ভত বিজেপি দল আৰু নিৰ্বাচন আয়োগৰ উত্তৰ একেটাই হৈছে আৰু সমগ্ৰ দেশতে এতিয়া নিৰ্বাচন আয়োগে নিজৰ সন্মান লাঘৱ কৰিছে বুলি গৌৰৱ গগৈয়ে এতিয়া মন্তব্য কৰিছে। জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ। এটা বিধানসভা সমষ্টিত সোমোৱাই দিয়া হৈছে 1 লাখকৈ ভুৱা ভোটাৰ। ৰাইজক এই প্ৰশ্নৰ উত্তৰ দিব লাগিব নিৰ্বাচনী আয়োগে। বিজেপিৰ কথাৰ সৈতে মিল থকা নিৰ্বাচনী আয়োগে দেশবাসীৰ সন্মুখত নিজৰ সন্মান লাঘৱ কৰিছে। অসমত গৰু চোৰৰ বিপৰীতে ভাৰতবৰ্ষত এতিয়া ওলাইছে ভোট চোৰ। ভোট চুৰিৰ অভিযোগ সন্দৰ্ভত এপিচিচিৰ সভাপতি গৌৰৱ গগৈৰ বিস্ফোৰক মন্তব্য। অসমতো যাতে ভোট চোৰ সোমাব নোৱাৰে, তাৰ বাবে সজাগ হ'ব লাগিব যুৱ প্ৰজন্ম। ভোটাৰ তালিকাত যাতে ভুৱা ভোটাৰ সোমাব নোৱাৰে, তাৰ ওপৰত দৃষ্টি ৰাখিব কংগ্ৰেছে। বিভিন্ন দল সংগঠনৰ লগতো এই সন্দৰ্ভত কৰা হ'ব আলোচনা। জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ। ৰাহুল গান্ধীয়ে বিজেপিৰ বিৰুদ্ধে আনিছিল ভোট চুৰিৰ অভিযোগ। ভোট চুৰি কৰি প্ৰধানমন্ত্ৰী হোৱা বুলি নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে আনিছিল বিস্ফোৰক অভিযোগ। ৰাহুল গান্ধীৰ অভিযোগৰ পিছতে সমগ্ৰ দেশজুৰিয়ে বিষয় সন্দৰ্ভত লাগিছিল তোলপাৰ। আৰু তাৰ পিছতে এইবাৰ গৌৰৱ গগৈয়ে বিস্ফোৰক মন্তব্য কৰিছে। এটা বিধানসভা সমষ্টিত সোমোৱাই দিয়া হৈছে 1 লাখকৈ ভুৱা ভোটাৰ। ৰাইজক এই প্ৰশ্নৰ উত্তৰ দিব লাগিব নিৰ্বাচন আয়োগে। নিৰ্বাচন আয়োগ আৰু বিজেপি দলৰ উত্তৰ একেটাই হৈছে আৰু বিজেপিৰ কথাৰ সৈতে মিল থকা কথা কৈ দেশবাসীৰ সন্মুখত বা সমগ্ৰ দেশতে নিজৰ সন্মান লাঘৱ কৰিছে নিৰ্বাচন আয়োগে। অসমত যেনেদৰে গৰু চোৰ ওলাইছে, সমান্তৰালভাৱে এতিয়া ভাৰতবৰ্ষত ওলাইছে ভোট চোৰ। ৰাহুল গান্ধীয়ে বিজেপি দলে 2024 লোকসভা নিৰ্বাচনত ভোট চুৰি কৰি জয়ী হোৱা বুলি অভিযোগ আনিছিল। সংবাদমেল যোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভোট চুৰি কৰি বা ভুৱা ভোটৰ জৰিয়তে প্ৰধানমন্ত্ৰী হৈছে বুলি ৰাহুল গান্ধীয়ে এটা বিস্ফোৰক অভিযোগ আনিছিল আৰু তাৰ পিছতে এতিয়া গৌৰৱ গগৈয়ে মন্তব্য কৰিছে যে অসমত যেনেদৰে গৰু চোৰ ওলাইছে, ঠিক তেনেদৰে এতিয়া ভাৰতবৰ্ষত ওলাইছে ভোট চোৰ। এটা বিধানসভা সমষ্টিত সোমোৱাই দিয়া হৈছে 1 লাখকৈ ভুৱা ভোটাৰ। নিৰ্বাচন আয়োগে ভাৰতবৰ্ষৰ ৰাইজক এই প্ৰশ্নৰ উত্তৰ দিব লাগিব। সমান্তৰালভাৱে অসমত যাতে কোনো ভোট চোৰ সোমাব নোৱাৰে, তাৰ বাবে যুৱ প্ৰজন্ম সজাগ হ'ব লাগিব। কংগ্ৰেছ দলে ইয়াৰ ওপৰত দৃষ্টি নিবদ্ধ কৰি ৰাখিব বুলি গৌৰৱ গগৈয়ে মন্তব্য কৰিছে। সন্দৰ্ভত গৌৰৱ গগৈৰ মন্তব্য আছে, মন্তব্য আগবঢ়াইছো। ভিতৰত দেখিছোঁ ৰাহুল গান্ধী ডাঙৰীয়া সংবাদমেল যোগেদি যে অসমৰ ভিতৰতো গৰু চোৰ শুনিছোঁৱে, এতিয়া ভাৰতবৰ্ষৰ ভিতৰত বুট চোৰ ওলাইছে। অসমৰ ভিতৰত যে বুট চোৰসকল যে সোমাব নোৱাৰে, তাৰ বাবে নৱপ্ৰজন্মই এটা গুৰুত্বপূৰ্ণ ভূমিকা ল'ব লাগিব। কোনোৱে যে ভুৱা নাম ভোটৰ তালিকাত নোসোমায়, ইয়াৰ ওপৰত আমি বিশেষভাৱে গুৰুত্ব দিম। এই ক্ষেত্ৰত বিভিন্ন দলৰ লগত সংগঠনৰ লগতো আমি আলোচনা এই সম্পৰ্কত কৰিম। এটা বিধানসভা সমষ্টিত য'ত প্ৰায় 6 লাখ ভোটাৰ আছে, তাৰ ভিতৰত 1 লাখ ভুৱা ভোটাৰ কেনেকৈ সোমালে? তো এইখিনি প্ৰশ্নটো নিৰ্বাচনী আয়োগে দিব লাগে, ৰাইজক দিব লাগে। এইটোতো অসমৰ জনসাধাৰণে চবেই বিচাৰ কৰি আছে যে য'ত আধাৰ আছে, ছফ্টৱেৰ আছে, টেকন'লজি আছে, আকৌ মোদী ডাঙৰীয়া ডিজিটেল ইণ্ডিয়া কয়, মোদী ডাঙৰীয়া ডিজিটেল ইণ্ডিয়া কয়, আৰু এটা ভাল শুদ্ধ ডিজিটেল ইলেক্ট'ৰেল ৰোল কেন্দ্ৰীয় নিৰ্বাচনী আয়োগ তৈয়াৰ কৰিব পৰা নাই। আৰু আজিৰ তাৰিখত কেন্দ্ৰীয় নিৰ্বাচনী আয়োগে জনসাধাৰণক উত্তৰ দিব লাগে। কিন্তু এনেকুৱা যেন লাগিছে যে কেন্দ্ৰীয় নিৰ্বাচনী আয়োগ আৰু বিজেপিৰ কথা ভিতৰত মিল আছে,
আখৰে আখৰে মিল, একেখিনি কথা, একেখিনি যুক্তি, একেখিনি উদাহৰণ। তো সেইটোৱে আজি কেন্দ্ৰীয় নিৰ্বাচনী আয়োগে যি ধৰণৰ তেওঁলোকৰ কথা বতৰা, আজি তেওঁলোকে নিজৰ ৰেপুটেশ্যন ৰাইজৰ সন্মুখত বেয়া কৰিছে। দেখিছোঁ ৰাহুল গান্ধী ডাঙৰীয়া সংবাদমেল যোগেদি যে অসমৰ ভিতৰতো গৰু চোৰ শুনিছোঁৱে, এতিয়া ভাৰতবৰ্ষৰ ভিতৰত বুট চোৰ ওলাইছে। অসমৰ ভিতৰত যে বুট চোৰসকল যে সোমাব নোৱাৰে, তাৰ বাবে নৱপ্ৰজন্মই এটা গুৰুত্বপূৰ্ণ ভূমিকা ল'ব লাগিব। কোনোৱে যে ভুৱা নাম ভোটৰ তালিকাত নোসোমায়, ইয়াৰ ওপৰত আমি বিশেষভাৱে গুৰুত্ব দিম। এই ক্ষেত্ৰত বিভিন্ন দলৰ লগত সংগঠনৰ লগতো আমি আলোচনা এই সম্পৰ্কত কৰিম। এটা বিধানসভা সমষ্টিত য'ত প্ৰায় 6 লাখ ভোটাৰ আছে, তাৰ ভিতৰত 1 লাখ ভুৱা ভোটাৰ কেনেকৈ সোমালে? তো এইখিনি প্ৰশ্নটো নিৰ্বাচনী আয়োগে দিব লাগে, ৰাইজক দিব লাগে। এইটোতো অসমৰ জনসাধাৰণে চবেই বিচাৰ কৰি আছে যে য'ত আধাৰ আছে, ছফ্টৱেৰ আছে, টেকন'লজি আছে, আকৌ মোদী ডাঙৰীয়া ডিজিটেল ইণ্ডিয়া কয়, মোদী ডাঙৰীয়া ডিজিটেল ইণ্ডিয়া কয়, আৰু এটা ভাল শুদ্ধ ডিজিটেল ইলেক্ট'ৰেল ৰোল কেন্দ্ৰীয় নিৰ্বাচনী আয়োগ তৈয়াৰ কৰিব পৰা নাই। আৰু আজিৰ তাৰিখত কেন্দ্ৰীয় নিৰ্বাচনী আয়োগে জনসাধাৰণক উত্তৰ দিব লাগে। কিন্তু এনেকুৱা যেন লাগিছে যে কেন্দ্ৰীয় নিৰ্বাচনী আয়োগ আৰু বিজেপিৰ কথা ভিতৰত মিল আছে, আখৰে আখৰে মিল, একেখিনি কথা, একেখিনি যুক্তি, একেখিনি উদাহৰণ। তো সেইটোৱে আজি কেন্দ্ৰীয় নিৰ্বাচনী আয়োগে যি ধৰণৰ তেওঁলোকৰ কথা বতৰা, আজি তেওঁলোকে নিজৰ ৰেপুটেশ্যন ৰাইজৰ সন্মুখত বেয়া কৰিছে। দেখিছোঁ ৰাহুল গান্ধী ডাঙৰীয়া সংবাদমেল যোগেদি যে অসমৰ ভিতৰতো গৰু চোৰ শুনিছোঁৱে, এতিয়া ভাৰতবৰ্ষৰ ভিতৰত বুট চোৰ ওলাইছে। অসমৰ ভিতৰত যে বুট চোৰসকল যে সোমাব নোৱাৰে, তাৰ বাবে নৱপ্ৰজন্মই এটা গুৰুত্বপূৰ্ণ ভূমিকা ল'ব লাগিব। কোনোৱে যে ভুৱা নাম ভোটৰ তালিকাত নোসোমায়, ইয়াৰ ওপৰত আমি বিশেষভাৱে গুৰুত্ব দিম। এই ক্ষেত্ৰত বিভিন্ন দলৰ লগত সংগঠনৰ লগতো আমি আলোচনা এই সম্পৰ্কত কৰিম। এটা বিধানসভা সমষ্টিত য'ত প্ৰায় 6 লাখ ভোটাৰ আছে, তাৰ ভিতৰত 1 লাখ ভুৱা ভোটাৰ কেনেকৈ সোমালে? তো এইখিনি প্ৰশ্নটো নিৰ্বাচনী আয়োগে দিব লাগে, ৰাইজক দিব লাগে। এইটোতো অসমৰ জনসাধাৰণে চবেই বিচাৰ কৰি আছে যে য'ত আধাৰ আছে, ছফ্টৱেৰ আছে, টেকন'লজি আছে, আকৌ মোদী ডাঙৰীয়া ডিজিটেল ইণ্ডিয়া কয়, মোদী ডাঙৰীয়া ডিজিটেল ইণ্ডিয়া কয়, আৰু এটা ভাল শুদ্ধ ডিজিটেল ইলেক্ট'ৰেল ৰোল কেন্দ্ৰীয় নিৰ্বাচনী আয়োগ তৈয়াৰ কৰিব পৰা নাই। আৰু আজিৰ তাৰিখত কেন্দ্ৰীয় নিৰ্বাচনী আয়োগে জনসাধাৰণক উত্তৰ দিব লাগে। কিন্তু এনেকুৱা যেন লাগিছে যে কেন্দ্ৰীয় নিৰ্বাচনী আয়োগ আৰু বিজেপিৰ কথা ভিতৰত মিল আছে, আখৰে আখৰে মিল, একেখিনি কথা, একেখিনি যুক্তি, একেখিনি উদাহৰণ।